নমস্কাৰ মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ আজি বিশেষ এটা ভিডিঅ'লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই ভাবিছোঁ কিছুমান আপোনাৰ স্থায়ী গছৰ মই দুই এটা যদি তথ্য দিওঁ তেতিয়াহ'লে বহুতৰে সুবিধা হ'ব। কাৰণ মই এইটো কথা লক্ষ্য কৰিছোঁ বহুতেই ভাবে যে আমি কাঠ গছ বা এনেকুৱা ধৰণৰ লাগতিয়াল গছ আমি লগাওঁ, কিন্তু লগালে আমাৰ লাভালাভ কি হ'ব বা সময় কিমান লাগিব। মই ভাবিছোঁ অনুমানিক যদি তথ্য কিছুমান আপোনাক দিওঁ আপোনালোকৰ সুবিধা হ'ব। এতিয়া মোৰ কাষত যিজোপা আছে আপোনালোকে দেখিছে এইজোপা চেগুন গছ। আজি প্ৰায় 25 পৰা 30 বছৰৰ ভিতৰত এই গছকেইজোপা লগোৱা হৈছিল আৰু মানুহজনে এনেই আলাসতে ৰুইছিল, এনেই কোনো বিশেষ ভাবি পেলাই ৰোৱা নাই। এনেই এটা ডিষ্টেঞ্চত মোটামুটি এজোপা গছৰ পৰা এজোপা গছলৈ 10 ফুটমান ডিষ্টেঞ্চত পুলিকেইটা ৰোৱা হৈছিল আৰু আমাৰ ঘৰ একদম কাষতে। আৰু আজি 30 বছৰ চাওঁতেই দিনকেইটা গ'ল আৰু এই মুহূৰ্তত এই গছজোপাৰ ভেলু কিমান হ'ব পাৰে। এতিয়া মই যেতিয়া আমাৰ বুকুৰ জোখত যেতিয়া গছজোপাৰ আমি যেতিয়া গাটো আমি জুখিছোঁ, মই দেখিলোঁ যে 4 ফুট 2 ইঞ্চিমান আপোনাৰ তাৰ গাটো আছে আৰু অনুমানিক ধৰক আপোনাৰ ওপৰলৈ প্ৰায় 45 ফুটমান আছে। এতিয়া মই এজন বন বিষয়াৰ লগত কথা পাতিছিলোঁ যে এই সম্পৰ্কে যে গছজোপাৰ কাঠ কিমান ওলাব পাৰে। তেওঁ ক'লে যে মেক্সিমাম 30 CFT মান ওলাব পাৰে আৰু কম পক্ষে আপুনি মিনিমাম 25 CFT আপুনি ধৰিব পাৰে। এতিয়া বজাৰ মূল্য যদি আমি আজিকালি অনুমান কৰোঁ তেনেহ'লে বজাৰ মূল্য আপুনি ধৰিব পাৰে। খুব ভাল যদি হয়, ভাল কাঠ হয় তেনেহ'লে হ'লে 3000 rupees per CFT, আৰু যদি কম দামী হয় তেনেহ'লে আপুনি কমত হ'লেও আপুনি 2000 টকা CFT আপুনি ধৰিব পাৰে। তো যদি আমি 25 CFT কাঠো আমি ধৰোঁ আৰু ইফালে যদি আমি 2000 টকাও যদি CFT ধৰোঁ তেনেহ'লে 50,000 টকা এজোপা গছৰ মূল্য। এতিয়া কথাটো হ'ল আপোনাৰ যদি বাৰীত এজোপা গছ এডোখৰ জেগা পৰি আছে, এনেই পৰি আছে, লাষ্ট 30 years এনেই পৰি আছে, আৰু তাত যদি এনেকুৱা এটা মূল্যৱান গছ আপুনি লগাই থয় তেতিয়াহ'লে আপোনাৰ অন্ততঃ আহিবলগীয়া নেক্সট উত্তৰসূৰীয়ে হয়তো সেইখিনি আপোনাৰ তাৰ ফলটো ভোগ কৰিব পাৰিব। হয়তো যিয়ে লগাইছে তেওঁ হয়তো ল'ৰা ছোৱালীখিনি ভোগ কৰিব পাৰিব আৰু একৰ্ডিংলি আমি যদি আজি লগাই থওঁ আমাৰ নেক্সট জেনেৰেশ্যনে হয়তো তাৰ ফলটো ভোগ কৰিব পাৰিব। গতিকে আপোনাৰ মাটিৰ বাৰীত যদি এনেকুৱা কোনোবা জেগা পৰি আছে, স্বাভাৱিকতে আপুনি 25-30 টকাত এটা পুলি যদি আপুনি চেগুন পুলি এটা লগাই থয় বা ষ্টাম্প এটা লগাই থয় তেনেহ'লে সি এটা সুন্দৰ ৰিটাৰ্ণ আপোনাক দিব পাৰে। তো এই এজোপা গছে যদি আপুনি 50,000 টকা দিব পাৰে, আপুনি ভাবক আপুনি কিমান টকাৰ গৰাকী হ'ব যদি স্বাভাৱিকতে আপুনি এখন বাৰী আপোনাক গঢ়ি তোলে। গতিকে মই ভাবোঁ যে পৰি থকা জেগা যদি কাৰোবাৰ হাতত আছে কম বেছি পৰিমাণে আপুনি বেলেগ গছো লগাব পাৰে। আজি মই চেগুনৰ বিষয়ে কথা পাতিছোঁ, বাকী কিছু গছৰ বিষয়ে মই কথা পাতি সুবিধা অসুবিধাখিনি পাতিম। অৱশ্যে চেগুনত ঠিক ইয়াৰ পাতবোৰ ডাঙৰ, গতিকে তলত অলপ পাত পৰে, সেই কথাটো চাবলগীয়া আছে। আপোনাৰ কিবা অসুবিধা থাকিব পাৰে, অসুবিধা থাকিবলগীয়া একো নাই, আৰু পাতবিলাক পচি স্বাভাৱিকতে সাৰ হৈ যাব। আৰু গছৰ পৰা গছলৈ তেওঁলোকে হয়তো 12 ফুটমান ডিষ্টেঞ্চত লগাইছে, এইটো স্বাভাৱিকতে এইটো ঠিকে আছে বাউণ্ডেৰীৰ কাৰণে। আৰু যদি গছে গছে লগাই লাইন হিচাপে লগায় তেনেহ'লে 15 ফুটমান আপুনি 5 মিটাৰ ডিষ্টেঞ্চলৈ আপুনি যাব পাৰে, বা তাতকৈ 2-1 ফুট বেছি হ'লেও আপোনাৰ অসুবিধা একো নাই। এটা কথা মই এইখিনিতে ক'ব পাৰোঁ যে আপুনি ডালখিনি আমি নিয়মিতভাৱে নিয়াৰি কৰি দিওঁ, বেয়া মানে অলাগতিয়াল ডালকেইটা আমি কাটি দিওঁ সাধাৰণতে, আৰু একেবাৰে ওপৰত গৈ পেলাই যিটো হাইট হৈ যায় বেছি ওখ হ'লেও কিবা অসুবিধা হ'ব পাৰে বুলি আমাৰ টপটো কাটি দিয়া যায়, গছজোপা যাতে গাটো ডাঙৰ হয়। এই দুটা কথা। বেমাৰ আজাৰ ক্ষেত্ৰত মই বিশেষ তেনেকুৱা অসুবিধা একো দেখা নাই, হোৱা একো দেখা নাই। আমাৰ যিহেতু জিনচে কাষতে মই সদায় দেখি আছোঁ। এইটো ঠিক পাতখিনি অকণমান ডাঙৰ, মই ক'লোৱে পাতখিনি পৰি পেলাই তলত আপোনাৰ সাৰ হৈ যায়, গতিকে সেইটো আপোনাৰ এটা এডেড এডভান্টেজ, মাটিখিনি তলত আপোনাৰ সাৰ হৈ থাকে। 2-4জোপা গছ আপুনি লগালে এইটো আপুনি কৰিব পাৰে, হয়তো 30 বছৰলৈ আপুনি ৱেইট নকৰি পেলাই হয়তো 10-15 বছৰত আপুনি 2-এজোপা গছ আপুনি কটাই দিব পাৰে সুবিধা অনুযায়ী। যদি কটাই দিয়ে মাজৰ গছখিনি ডাঙৰ হৈ গুচি গ'ল, তাত এটা মাজত এটা আপুনি মূল্যও পালে, আৰু পিছৰ গছখিনি আপুনি ডাঙৰ হৈ যোৱা গছখিনি পিছত মূল্য ল'ব পাৰিলে। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ, ইয়াত পানী জমা নহয়, ৱাটাৰ লগিং নহয়, আৰু ৱাটাৰ লগিং নোহোৱাটো খুব জৰুৰী কথা। আপুনি দেখিব যিকোনো জেগাত য'ত চেগুন গছ থাকে সাধাৰণতে ৱাটাৰ লগিং নোহোৱা জেগাত চেগুন গছ বেছি ভাল হয়, আৰু অসমৰ যিকোনো জেগাতে মই দেখিছোঁ চেগুন সুন্দৰভাৱে গ্ৰ'থ মই দেখিছোঁ। মই ভাবোঁ সেইকাৰণে, আৰু আপোনালোকক অনুগ্ৰহ কৰোঁ যাতে লগাই আপোনাৰ নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে এটা সুন্দৰ সম্পদ আপুনি এৰি যাব পাৰে। আজি ভিডিঅ' মই ইয়াতে এৰিলোঁ, আৰু মই ভাবোঁ আপুনি এই আহিবলগীয়া বহাগত এটা সুন্দৰ সিদ্ধান্ত ল'ব গছ গছনি লগাৰ কাৰণে, যি সমাজৰ কাৰণে বা নিজৰ পৰিয়ালটোৰ কাৰণে এটা সুন্দৰ ভৱিষ্যত হ'ব। ধন্যবাদ আজিৰ বাবে।